নমস্কাৰ বন্ধুসকল, এম চি চেঁচা ভিডিঅ' চেনেলত আপোনালোক সকলোকে স্বাগতম। লট নাম্বাৰ 23 আজি হৈ গ'ল আপোনাৰ 32 ডেইজ ৰানিং, 31 ডেইজ কমপ্লিট। মৰ্টেলিটি কিমান হৈছে এইকেইদিন যিহেতু পূৰা গৰম দিছে, আপোনালোকে চাব পাৰে টেম্পাৰেচাৰ, আপোনালোকে ৱেডাৰ সেইটো মানে আনি থ'ব কিমান। আৰু আপোনালোকৰ থাৰ্মোমিটাৰ যদি আছে, ফাৰ্মৰ ভিতৰত আপোনালোকে থাৰ্মোমিটাৰ ৰাখি থ'ব পাৰে, তেতিয়াও আপোনালোকে টেম্পাৰেচাৰটো চাই থাকিব পাৰে। এতিয়া কথা হ'ল কি, এইকেইদিনত বিশেষকৈ মানে এইকেইদিনত আপুনি কেইটামান কথা মন দিব লাগিব। যিটো যদি মন নিদিয়ে তেতিয়া আপোনাৰ ধৰি লওক মানে সেইকেইটা হৈছে কি, আপুনি মানে যদি ঘৰত আপুনি থাকে বা অকল মানে ধৰি লওক আপোনাৰ ধৰি লওক বাহিৰা একো কাম নাথাকে, তেতিয়া আপুনি ফাৰ্মত আহি ব্ৰইলাৰবোৰক মানে উঠাই থাকিব। মানে কি কৰিব, সিহঁতক ব্ৰইলাৰবোৰ যদি উঠি থাকে নহয়, তেতিয়া কি হ'ব, সিহঁতি এই তলফালৰ পৰা চাবচোন, তলফালৰ পৰা এই ফলিয়াটো চুই চাব, বহুত গৰম হয়। গতিকে মানে ষ্টকটো তেতিয়াই হৈ যায়। যদি ব্ৰইলাৰখিনি আধা ঘণ্টা মূৰে মূৰে যদি উঠি থাকে, ইফালৰ পৰা সিফালে যায়, তেতিয়া ইমান প্ৰব্লেম নিদিয়ে। আৰু ইহঁতি মানে ইমানে ফেপাই থাকে নহয়, পানীটো নাখায়, দানা আপুনি দি থাকিলেও চাবচোন, দানাও ইমান বৰ বিশেষ দানা নাখায় গৰম দিনত। সিহঁতি অকল ফেপাই থাকে, শুই থাকিব, ফেপাই থাকিব, আৰু সেই তেতিয়াই আপোনাৰ ষ্টক হৈ যায়, গমেই নাপায়। ব্ৰইলাৰ মানে নিজেও সিহঁতি গম নাপায় মানে। গতিকে মানে সেই যদি ঘৰত থাকে, তেতিয়া আপুনি মাজে মাজে আহি পেলাই আধা ঘণ্টা মূৰে মূৰে উঠাই থাকিব আৰু স্পেচ দিয়ক। মোৰ ফাৰ্মখন চাওক এতিয়া আপুনি, আপোনাৰ কিমান স্পেচত আছে দেখিছেনে? পূৰা মানে 1.6 মানকৈ আছে হেৰি এটা ব্ৰইলাৰ কাৰণে স্কুৱেৰ ফুট 1.6 মানকৈ আছে। আৰু সিফালে দি দিয়া হ'ল, সিফালে দি নিদিওঁ আচলতে সেই বাৰান্দাখনত, কিন্তু এইবাৰ দি দিলোঁ, স্পেচটো পাবলৈ দি দিলোঁ। তেনেকুৱা কৰিব, স্পেচটো দিয়ক। দানা আপোনালোকে গৰম দিনত নিদিব। দানা যদি দিয়ে নহয়, দানা দিলে প্ৰব্লেম আছে মানে। দানা দিলে কি হয়, ষ্টক হয়। মই মানে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ মানে, দানা পৰি থাকিলে, দানা খাই থাকিলে মুৰ্গী যদি আপোনাৰ 39 ডিগ্ৰী 40 ডিগ্ৰী যদি মাৰি দিয়ে নহয়, আপোনাৰ ষ্টক হ'বই। গতিকে দানাটো নিদিব, খেদি থাকিব মাজে মাজে, আৰু পানীটো বেছিকৈ খুৱাবলৈ চাব। চেনি দিব পাৰে পানীত, চেনি দিলে কি হ'ব, পানীটো বেছি খাব। তাৰ উপৰি ধৰি লওক কিছুমান মেডিচিন আছে, চি ভিটামিনৰ আছে, সেইবিলাক আপোনালোকে দিব পাৰে। ভিটামিনত এইকেইদিন গুৰুত্ব নিদিব, মানে গৰম যেতিয়া দিব, সেইকেইদিনত আপোনালোকে ভিটামিন খুৱাই বোলে মই ব্ৰইলাৰ দানা খুৱাওঁ, হেৰি কৰোঁ, সেইবিলাক ইমান গুৰুত্ব নিদিব। আৰু জিপ্ৰমিনটো আপোনালোকে গৰম যেতিয়া হ'ব তেতিয়া ভুলতো নিদিব জিপ্ৰমিন। মই মানে পাই থৈছোঁ, মই এবাৰ তেনেকৈ জিপ্ৰমিন দি দিলোঁ গৰম দিনত। কি কয়, চুপাৰভাইজাৰে ক'লে দি দিয়া বুলি, ৱেট কমি আছিলে, দি দিলোঁ, মোৰ বহুত মৰ্টেলিটি হৈ গ'ল। গতিকে জিপ্ৰমিন আপোনালোকে নিদিব। আৰু এইকেইদিনত নিদিবই, 30 দিনৰ পাছত যদি আপোনালোকৰ গৰম দিয়ে, গৰম নিদিলে একো নাই, দিব পাৰে। গৰম দিলে আপোনালোকে নিদিব, ব্ৰইলাৰখিনি খেদি থাকিব, একো নাই। আপোনাৰ যিটো ধৰি লওক হ'ব, আৰু গৰম দিনত 2 টকা পইচা কম লাভ হয়, গতিকে সেইটো হ'বই। কিন্তু যদি মৰ্টেলিটি হৈ যায়, চাওক, যদি মৰ্টেলিটি হৈ যায়, একেদিনাই যদি 100 মৰি যায় নহয়, আপোনাৰ বহুত লোকচান হৈ যাব। গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। ৱেট কৰা হোৱা নাই, ৱেট আপোনাৰ মোৰ মতে 1 কেজি 700+ আহিব। ৱেট কম হৈছে কিন্তু দেই, 31 দিন হিচাপে ৱেট কম হৈছে। কিন্তু তাৰ কাৰণটোৱে হৈছে কি, সৰু অৱস্থাত বহুত সৰু পোৱালি ওলাইছিলে, সেয়া আপোনালোকক দেখাইছিলোঁ। সেই অনুপাতে বহুতখিনি পোৱালি ভাল হ'ল বুলিয়ে ক'ব লাগিব। গতিকে ৰিজাল্ট আপোনালোকে দেখিবই। বাৰামতি এইটো 2 নম্বৰ বেটছ হয়। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি কিবা আছে তেতিয়া তলত কমেণ্ট কৰক। ধন্যবাদ।